साबकाटा प्राइमारि BPF हान्जानि 63 बोसोरारि जथुम्माया सानसेनि हाबाफारिजों जालांबाय। दिनै गसाइगाव महकुमा सिंनि श्रीरामपुर ब्लक BPFनि सिङाव थानाय साबकाटा प्राइमारि BPF हान्जानि 63 बोसोरारि जथुम्मायाव हान्जानि मावथि सोद्रोमा आरो ओनसोलनि गोबां रायजो राजाफोरा बाहागो लादोंमोन। साबकाटा प्राइमारि BPFनि बे जथुम्मायाव BPFनि रांगिरि एबा गागि दैदेनगिरि ध्रुब कुमार ब्रह्म नार्जारिया बाहागो लानानै प्रमद बर'नि खुंथायनि समाव रावबो गोजोन गैया, रायजोफोरनो आसा होनानै आरो बेसेबां सान लाखिनो होनना बुङो आरो फैगौ 2025 मायथाइनि जानो गोनां BTC बिसायख'थियाव रायजोफोरा सोलायनायनि फिन सोलायफिननाय लाबोना फिन हाग्रामा महिलारिनो BTCखौ सालायनो होगोन होननानैबो फोरमायबावो। केन्द्रीय कमिटिर निर्देश अनुयायी श्रीरामपुर ब्लक अंतर्गत साबकाटा प्राइमारि षष्ठ त्रिबार्षिक अभिवर्तन ইয়াৰে মুকলি সভা আছিল। মুকলি সভাত ৰাইজৰ যে সঁহাৰি আমি পাইছোঁ বা দলীয়ভাৱে যিখিনি কাৰ্যক্ৰম আছিল এইখিনি আমি ইতিমধ্যে সমাপ্ত কৰিলোঁ। সাবকাটা প্ৰাইমাৰী হিচাপত আমাৰ পেৰেণ্ট আমাৰ সহযোগী উইং মহিলা ইউথ PSU এই তিনিটা আমাৰ কমিটিও আজি পূৰ্ণাংগভাৱে বনোৱা হৈছে। প্ৰাইমাৰী সভাপতি সম্পাদক নামটো প্ৰাইমাৰীৰ সভাপতি হিচাপত আমাৰ নৱাব আলী আৰু সাধাৰণ সম্পাদক হিচাপে আমাৰ প্ৰণৱ মুছাহাৰী বুলি আমাৰ নিষ্ঠাবান কৰ্মী আগৰ পৰাই BPFৰ লগত জড়িত থকা তেখেতসকল আমি নিয়োজিত কৰিছোঁ। আমি ইতিমধ্যেই ৰাইজৰ লগত মত বিনিময় কৰিবলৈ যত্ন কৰিছোঁ। আমাৰ দলীয় কাৰ্যকৰ্তাসকলক যেনেকৈ আমাৰ যে মুকলি সভাৰ মজিয়াতেই আমি কিছু ব্যক্ত কৰিছোঁ তেখেতসকলক অনাগত দিনত দলৰ ক্ষেত্ৰত কেনেকৈ কি কাৰ্য আগবঢ়াই যাব লাগে। মুঠতে আমাৰ কাৰণে মানে তেনেকৈ যুদ্ধদিহীন কাম কৰিব লগা আমি অনুভৱ কৰাই নাই, কাৰণ বৰ্তমান চৰকাৰৰ যেনেকৈ মানে কৰ্ম সম্পাদন বা তেখেতসকলৰ শাসক যে পন্থা সেইটো ৰাইজে যে একেবাৰে অতিষ্ঠ হৈ গৈছে, ৰাইজৰ হকে তেখেতসকলে একোই যে কাম কৰিব পৰা নাই এইখিনি উপলব্ধি সকলোৰে আছে। হয়তো BTR চুক্তিৰ বাহানাত তেখেতসকলে কিছুমান কথা ক'বলৈ যত্ন কৰে, কিন্তু আচলতে BTR চুক্তিৰ দ্বাৰা BTCত বা তেখেতসকলৰ BTRত যিখিনি উন্নতি হ'ব লগা আছিলে এইখিনিও আমি দোহাৰিব যত্ন কৰিছোঁ। বহুতো দফা ইয়াত সন্নিৱিষ্ট কৰা আছিলে যে যেনেকৈ আমাৰ এই জাৰাগুৰিত এটা সাৰৰ কাৰখানা হ'ব, বড়োলেণ্ড ইউনিভাৰ্চিটি এটা বড়োলেণ্ডত ইউনিভাৰ্চিটি এটা বেলেগকৈ হ'ব, স্পৰ্টছ ইউনিভাৰ্চিটি হোৱাৰ কথা আছিলে, ৰেলত ডবা বনোৱাৰ এটা কাৰখানা হোৱাৰ কথা আছিলে। তো এই গোটেই মানে ভাল যিটো আমাৰ প্ৰজেক্ট আছিলে এই প্ৰজেক্টবিলাকৰ ওপৰত যোৱা জানুৱাৰী মাহৰ 2025 জানুৱাৰী মাহৰ 3 তাৰিখত যি এটা ৰিভিউ মিটিং আছিলে সেই ৰিভিউ মিটিঙত আচলতে সেইটো নাকচ কৰাৰহে এটা পৰিপন্থী এটা পন্থা বুলি আমি দেখিছোঁ। মানে যেনেকৈ আমাৰ কি বুলি কয় স্পৰ্টছ ইউনিভাৰ্চিটি ইতিমধ্যেই মণিপুৰত আছে বুলি তাত উল্লেখ কৰিলে, NIT এটা হোৱাৰ কথা আছিলে সেইটো ইতিমধ্যে আমাৰ তেজপুৰত আছে বুলি ক'লে। মানে আচলতে একো যে নহ'ল তাৰ ওপৰতো আজি বৰ্তমান শাসক গোষ্ঠীৰ নেতাসকলৰ মুখৰ পৰা আমি এইখিনি শুনিবলৈ সক্ষম নহ'লোঁ যে ইয়াত দাবী থাকিব বা এইটো কৰিব লাগে। আমি BTR চুক্তিত সন্নিৱিষ্ট কৰা আছিলে এইখিনি কথাও আমি মাত মাতা নুশুনিলোঁ। গতিকে দৰাচলতে বৰ্তমান চৰকাৰ যে চলাই আছে সেই নেতাসকলৰ সদিচ্ছা কিমান দূৰ ৰাইজৰ হকে সেৱা কৰিবৰ কাৰণে সাজু আছে তাতে আমাৰ সন্দেহ হয়। তো এই গোটেই কথাবিলাক আজি ৰাইজে অনুভূতিত আনিছে। আচলতে হাগ্ৰামা মহিলা দিৱস নেতৃত্বাধীন 17 বছৰত যিখিনি উন্নতি হৈছিলে সেই কথাবিলাকে ৰাইজে সঁহাৰি জনাই আছে। যেহেতু 4টা বছৰত একো কৰিব নোৱাৰিলে অনাগত দিনত হাগ্ৰামা মহিলাকে লাগে এই কথাখিনি ৰাইজে যেতিয়া কৈছে মানে আমিও এই কথাখিনি দোহৰাই ৰাইজৰ লগত সূত্ৰ বনাবৰ কাৰণে যত্ন কৰি আছোঁ। যেহেতু ক্ষতিটো আমাৰ একো নহয়, আমাৰ ৰাইজৰ সঁহাৰি আছে। দলৰ নিজা চিন্তাধাৰা থাকে, BJPয়ে হয়তো অকলে খেলিব, UPPৰ হয়তো খেলিব পাৰে, সেইটো তেখেতসকলৰ কথা। কিন্তু আমি দলৰ মজিয়াত যিখিনি আলোচনা কৰিছোঁ আমি একদম স্পষ্ট যে আমি অকলে খেলিম বা ধৰক
কৌশলগতভাৱে ৰাজনীতিত যেতিয়া সময়ৰ আহ্বানৰ সিদ্ধান্ত ল'ব লগা হয় সেইখিনি আমি আলোচনা কৰি থৈছোঁ কাৰণ আজিৰ তাৰিখত বৰ্তমান যৌতুক যে চৰকাৰ সেই চৰকাৰৰ মাজত জুই যে জ্বলিছে এইটো আমি দেখি আছোঁ যেনেকৈ BTCৰ 35টা আঁচনিৰ কথা আছে বুলি ক'লে আমি 35টা আঁচনি গমেই নাপাওঁ BTCবাসী হিচাপে তথা সচেতন মানে এজন নাগৰিক হিচাপেও আমি BTC গম নাপালোঁ যে 35টা আঁচনি কি কিন্তু আমাৰ কিছুদিন আগত কচুগাঁৱত এখন ৰাজহুৱা সভাত বৰ্তমান BTCৰ এজন কাৰ্যবাহী সদস্য ৰেৰুৱা নাৰ্জাৰী দেৱে যেতিয়া ক'লে যে 35টা আঁচনি আছিল চৰকাৰে একো কৰিব নোৱাৰিলে এই কথা তেখেত যেতিয়া মানে ব্যক্ত কৰিলে তেতিয়াহে আমি গম পালোঁ যে BTCৰ 35টা আঁচনি আছে তেনেকৈ তেখেতসকলৰ যিটো অসক্ষমতা সেইটো উদঙাই দি আছে তেখেতসকলৰ মাজত নিজে গতিকে বহুত কথা আছে আমি ৰাইজৰ সঁহাৰি লৈ আগবাঢ়ি যাম আৰু নিশ্চয়কৈ 2025 যি আমাৰ পৰিষদৰ নিৰ্বাচন হ'বলগীয়া আছে ইয়াত বিপুল এটা এককভাৱে সংখ্যাগৰিষ্ঠ লৈয়ে আমি অৱতীৰ্ণ হ'বলৈ সক্ষম হ'ম